ফুলনিত APSLC দলৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত। চকীহোলাত ফ্লৰিনা গগৈ আদৰণি সভা। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগোত্ৰী বৰা। কাৰ্বি আংলং জিলাৰ ফুলনিত APSLC দলৰ জইণ্ট এক্সটেণ্ডেড মিটিং অনুষ্ঠিত কৰা হয়। উক্ত সভাখন ফুলনিৰ হেমৰংৰাং মঞ্চৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে APSLCৰ ফুলনি সমষ্টিৰ সভাপতি ধনীৰাম টিমুঙে। লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক বৰসিং টিমুঙে। ফুলনি সমষ্টিৰ APSLC দলৰ সমিতিৰ সভাপতি সম্পাদকৰ লগতে দলৰ সমূহ বিষয়ববীয়াসকল সভাত উপস্থিত থাকে। ফুলনি সমষ্টিৰ APSLC দলৰ সমিতিৰ সভাপতি সম্পাদকৰ লগতে দলসমূহৰ বিষয়ববীয়াসকল সভাত উপস্থিত থাকে। উক্ত অনুষ্ঠানত ফুলনি সমষ্টিৰ APSLC দলৰ সাংগঠনিক ভেটি মজবুত কৰি দলীয় কাম কাজসমূহ সক্ৰিয়ভাৱে কৰাৰ আহ্বান জনায়। যিহেতু আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সেয়েহে উক্ত দলটোৰ ভেটি আৰু শক্তিশালী কৰি দলীয় কাম কাজসমূহ সুচাৰুৰূপে কৰি যোৱাৰ লগতে সক্ৰিয়ভাৱে APSLC দলৰ ভূমিকা গ্ৰহণ কৰিবৰ বাবে দলৰ সমূহ কৰ্মকৰ্তাসকলক আহ্বান জনায়। ফুলনিৰ পৰা ইন্দ্ৰজিৎ ৰংফাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজি কাৰ্বি আংলং জিলাৰ চকীহোলাত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলোৱা ছুপাৰ ডেন্সাৰ 4ৰ বিজয়ী ফ্লৰিনা গগৈৰ আদৰণি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভা অনুষ্ঠিত কৰে নিলিপ ডেমক্ৰেটিক ফৰামে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে অবিনাশ ৰংহাং। ফ্লৰিনাৰ সৈতে তেওঁৰ পিতৃ মাতৃও আজিৰ সভাত অংশগ্ৰহণ কৰে। নিলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আপোনালোকে আপোনাৰ অংশগ্ৰহণ কৰিবলৈ কৰিছে। Corona isu kadang dicari itu, babang suami ini lakukannya masih ingin koko, tanah apa itu apa permission pilih tanah apa itu apa information pilih non babang suami di kampung sih itu mana information pilih sih ini yang non, nanti tu berarti kalau ya kan ini supervisor chapter 4 Florina Gogoi Angkulali Bharti Bharti Government ko sikini ne labang somai lapansi ready chelo সয় ভাল পাইছোঁ গৰ্বিত পাইছোঁ যি ফ্লৰিনাৰ যিয়ে অসমলৈ সন্মান কঢ়িয়াই আনিলে য'ত আমাৰ সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতৰ ভিতৰত ফ্লৰিনাৰ যি
সন্মান উলিয়াই আনিলে অসমৰ কাৰণে চ' যথেষ্ট কবিতা কৰিছোঁ তাই বহুত মুম্বাইত কষ্ট কৰিবলগীয়া হৈছিল কষ্ট মানে আছিলে প্ৰব্লেম আছিলে কাৰণ অসমৰ এটা সৰু জেগাৰ পৰা যোৱা ছোৱালী তাৰ চব বস্তুৱেই আপোনাৰ অসুবিধা হয় খোৱা থকাৰ এভৰিথিং প্ৰব্লেম আছিলে চব প্ৰব্লেমৰ পৰা চব প্ৰব্লেম মানে ফাৰ্ষ্ট ফেচ কৰি মানে যি হিচাপত শিকাইছিলে প্ৰথম বহুত ভয় খাইছিলোঁ কিয়নো ফ্লৰিনাৰ তাই বেটেল কৰা ছোৱালী হয় বেটেল কৰে আণ্ডাৰগ্ৰাউণ্ড বেটেল কৰি ভাল পায় খুব ঠিক আছে সেইকাৰণে তাই কৰিঅ'গ্ৰাফাৰ নাচিবৰ কাৰণে যথেষ্ট মানে ভয় পায় মানে কি কয় কৰিঅ'গ্ৰাফাৰ লাগে প্ৰতিটো ষ্টেপ ল'ব লাগে শিকিব লাগে ঠিক আছে আমি প্ৰথম যেতিয়া মুম্বাই গৈছিলোঁ তেতিয়া তাই কৰিঅ'গ্ৰাফি ৰাউণ্ডত মানে ধৰক আমি ভয় পাই থাকোঁ যে পাৰিব নোৱাৰে কিন্তু ফ্লৰিনাই নিজৰ কষ্ট আৰু সেয়া তাই লৈ ল'লে কৰিঅ'গ্ৰাফাৰ প্ৰথম এটা শ্ব'ৰ পিছত অলপ এটাৰ মাজত আমি মিছ কৰিছিলে তাৰ পিছৰ পৰা কোনো প্ৰব্লেম নোহোৱাকৈ বহুত কষ্ট কৰি ফ্লৰিনাই আজি এই অৱস্থা পাইছে কিমান বছৰৰ পৰা শিকিছে তাই 4 বছৰ সৰুৰ পৰাই শিকি কিন্তু প্ৰফেচনেল এলিমেণ্ট আহিছে 4 ইয়েৰ্ছৰ পিছৰ পৰা প্ৰথম ক'ত শিকিছে প্ৰথম তাই ক'বলৈ গ'লে তাই ডান্সৰ ঘৰত মাকৰ পৰাই বিহু আৰু শিকিছে তাৰপিছত প্ৰফেচনেল আহিছে যোৰহাটৰ মুনৱাল ডান্স একাডেমী টিচাৰ সন্তোষ ৰবি দাস বুলি তেওঁ তত্বাৱধানত তাই ফ্ৰী ষ্টাইল যিটো ফৰ্ম আণ্ডাৰগ্ৰাউণ্ড বেটেলৰ যিটো ফৰ্মটো আয়ত্ব কৰিলে তাৰপৰা লাহে লাহে বিভিন্ন জেগাত অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন জেগাত তাই বেটেল কৰিছিলে আনকি গুৱাহাটী গুঞ্জনৰ লগতে এবাৰ ফেচ আপ হৈছিলে গুৱাহাটীত হৈছিলে চ' তেনেদৰেই তাই কৰি আজি এই ষ্টেজ পাইছেহি আৰু হয় আপুনি কাৰ্বি আংলং বহুত ধুনীয়া ঠাই বহুত ধুনীয়া মোৰ পাহাৰ ভাল লাগে নেচাৰ ভাল লাগে আৰু ফ্লৰিনাও নেচাৰ কানেক্ট কৰি বহুত ভাল পায় তাই মানে পাহাৰ দেখি খুব ভয় মুম্বাইত থাকোঁতে কৈ আছে যে মই মানে তাই খুব আমনি পালে কলেজ চাই মই বগীজান যাম বগীজান থৈ আহিবা তাতে মই থাকিম তাতে মই ঘূৰিম তাতে বহুত মই ফ্ৰেছ হ'ম চ' সেইকাৰণে ধৰক আমি আজি এওঁ আৰু মোৰ ডিউটি বন্ধ কৰি হ'লেও আমি ইয়াত চববিলাক এটেণ্ড কৰিছোঁ প্ৰগ্ৰেমটো কিয়নো ইয়াত ঠাই মানুহবিলাক বহুত ধুনীয়া কাৰণ জেগা ধুনীয়া নতুন বহুত কালচাৰেল আছে আজি ধুনীয়া কালচাৰেল শ্ব' আমি দেখা পালোঁ চ' যথেষ্ট সুখী কাৰ্বি আংলঙত আহি ফাৰ্ষ্ট প্ৰগ্ৰেম আমাৰ আহিছোঁ ভাল লাগিলে চ' থেংক ইউ ছ' মাছ কাৰ্বি আংলং মোৰ ফাৰ্ষ্ট টাইম কাৰণ হয় কাৰ্বি আংলঙততো কেনেকুৱা আমি প্ৰগ্ৰেম দেখি পোৱা নাই মই এই প্ৰগ্ৰেমটো ইমান বলিদান আহোঁতে তেওঁলোকে ক'লে আৰু মই না ক'ব নোৱাৰিলোঁ আমি বহুত এতিয়া ক'ভিডৰ কাৰণে আমি বহুত কেঞ্চেল কৰিছোঁ প্ৰগ্ৰেম কিন্তু মই এই প্ৰগ্ৰেমটো মই ইয়াৰে কাৰণে মই কেঞ্চেল কৰিব নোৱাৰিলোঁ আৰু আজি আহি খুবেই সুখী বহুত ভাল লাগিলে আৰু আমি সৰুতে এইবোৰতে আমি ঘূৰি ফুৰোঁ ইয়ালৈ আহোঁ কিবাকিবি প্ৰগ্ৰেম হ'লে ব্লকলৈ যাওঁ এনেধৰণে মানে আমাৰ বহুত মৰম আছে ঠাইখনৰ প্ৰতি সেইকাৰণে আজি আমি আহি বা ফ্লৰিনাৰ বিষয়ে আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া